নমস্কাৰ। আজি আকৌ ওলাইছোঁ দেই ভাওনা চাবলৈ। আজি অন্তিমটো দিন আৰু আজি আৰু এতিয়া পাইছোঁহি আৰু দেই। আজি একেবাৰে একদম দিনতে আহিছোঁ আৰু পোহৰে হৈ আছে আৰু 4:30 বাজি গৈছেহে আৰু 5 বাজিবলৈ এতিয়া আধা ঘণ্টা বাকী। আৰু এয়া দেখিছেনে মানুহ আহিছে আৰু বহুতখিনি। আৰু যিহেতু আজি লাষ্ট কাৰণে আজি মানুহো হ'ব বহুত। আৰু যিহেতু বহিবলৈও নাপাম, সেইকাৰণে অকণমান সোনকালে আহিছোঁ আৰু বহিবলৈ অকণমান সন্মুখত নাপালে ভাওনাখন চায়ো ভাল নালাগে আৰু সেইবাবে অকণমান আমি সোনকালে আহিছোঁ। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ লওঁ আৰু কিমান কি আহিছে মানুহ আপোনালোকক বাৰু দেখাম। আজি চাই থাকিব ভিডিঅ'টো দেই। আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু প্ৰথমতে বহিব পালোঁ বাৰু। আৰু এইফালে চকী দেখিছেনে খালী হৈ আছে, মানুহবিলাক আহিবহে। আৰু সেইফালে দুই চাইড ভৰ্তি আৰু দেই। এইফালে ষ্টেজটোৰ কাষে কাষে দুই চাইড ভৰ্তি। আৰু এইফালে এতিয়ালৈকে মানুহ নাই, আহিব আৰু আমি অকণমান আগতে বহিছোঁ। যিহেতু বেটাহঁতো নেদেখে অকণমান মাজলৈ বহিলে, সেইবাবে অকণমান আগতে বহিছোঁ। আৰু এতিয়া আৰম্ভ গান বজাব লৈছে। বহন কৰিব নোৱাৰি যেতিয়াই বসুমতীৰ উদ্ধাৰৰ বাবে তেতিয়াই আমি ধৰা ধামত নানা ৰূপে অত্যাচাৰীজনৰ অন্দন উৎপীড়নৰ অৱসান ঘটাই পৃথিৱীত ধৰ্ম আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে দৈৱকীৰ গৰ্ভত জন্ম লৈ কৃষ্ণৰূপে মোৰেই অৱতাৰ। মই ব্ৰহ্ম, মই সত্য, অনাদি অনন্ত, মই গোবিন্দ। ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে মোৰেই নিৰ্দেশত কুৰুক্ষেত্ৰৰ সামৰণি পৰিল।
কুরুক্ষেত্র হইছে বংশ বান্ধবে লড়াপতে লিখিত পত্র তুই জানে বীরত্ব প্রাণী কুরুক্ষেত্র বিজয়ীছে বান্ধব নন্দন এই সম্পর্কে নকরে ভয় বান্ধব নন্দন নয় অতি সন্তান বন্ধ করায় অস্ত্রকে আর সম্পর্কে সেরায় পরিবারের নবল কুরুক্ষেত্র ঘোষণা আগের পড়া এই অস্থায়ী শান্ত কালে ধন্যবাদ বলেছে হঠাৎ ধন্যবাদ সময় সম্মানে এরকম সরকার লক্ষ্য করা প্রভু যথা হলে তোমায় সত্যাতে হম বসে ভালো লাগো এখন ভগবান সন্তান হই তাহলে থেকে কত শক্তি সেনাপতি মহারাজ এই মুহূর্তে বন্দী করে আনা মুহূর্ত কামাই উপদেশ নিবিড়ে অবস্থিত ভিতরে প্রজাকে পালন করিব লাগে এই সংখ্যাতে জানে ভাল করে সেনাপতি মহারাজ আদেশ পালন করা ভাল মহারাজ অর্জুনৰ হাতত পাৰ নাথাকিব প্ৰাণ বন্ধন সম্ভৱ নিকটি শত্ৰুৰূপে অৰ্জুনক কৰিছে আহ্বান সকলো প্ৰস্তুতাদি দুৰ্বল খালে বিৰাজিয়ালে যাত্ৰা কৰো এই মুহূৰ্ত Así, ¿no? No,